আসসালামু আলাইকুম। হাই ফ্ৰেণ্ডছ, ভালনে আপোনালোকৰ? বহুত ঠাণ্ডা পৰিছে, সেইবাবে ভাবিলোঁ ঠাণ্ডাত খাই ভাল লগা এটা ৰেচিপি লৈ আহোঁ। দহি পাপৰ চাট বহুত টেষ্টি হয়। আহকচোন কেনেকৈ বনালোঁ চাওঁ। ইয়াৰ বাবে মই 2খন পাপৰ লৈ লৈছোঁ। আপোনালোকে পৰিমাণ অনুযায়ী পাপৰটো ল'ব, বেছিকৈ কমকৈ। ইয়াত ঘি এচামুচ দিলোঁ। ঘিৰ সলনি আপোনালোকে বাটাৰ বা ৰিফাইন দিলেও হ'ব। বেছিকৈ দিব নালাগে, এচামুচ বা আধা চামুচ দিলেও হ'ব। ইয়াত আলুখিনি দি আৰু টমেটো কেচাপ দি এইখিনি ধুনীয়াকৈ ভাজি ল'ম। অকণমান চাট মছলা ছটিয়াই দিছোঁ। চাট মছলা দিব, বহুত ধুনীয়া টেষ্ট আহে। এইখিনি ভাজি ল'লোঁ। এইখিনি ভাজি হোৱাৰ পিছত মই পাপৰখন এনেদৰে ফ্ৰাই কৰিছোঁ। আপোনালোকে পাপৰখন তেলত ডুবাই ফ্ৰাই নকৰিব, অকণমান মিডিয়ামত তেলটো দি এনেকৈ উলট পালটকৈ ফ্ৰাই কৰিব। এনেকৈ ফ্ৰাই কৰিলে মচমচীয়াও হ'ব আৰু এইটো চাইডফালে ফেট মেলাৰ দৰে উঠি নাযায়, কাৰণ এইটো ৰেচিপিত তেনেকুৱা হ'লে ভাল নহ'ব। ইয়াত দৈ দিছোঁ, টমেটো কেচাপ দিছোঁ, পিঁয়াজ, ভাজি লোৱা আলু আৰু ক'লা নিমখ ছটিয়াই দিছোঁ। এনেদৰে আপোনালোকে বনাই চাব। আৰু বাদাম, ভুজিয়া ধৰিব পাৰিছে। আপোনালোকে যদি দৈ দিব নিবিচাৰে, দৈ দিলে বেছি সোৱাদ লগা হয়। দৈৰে বনাবই চেষ্টা কৰিব। তথাপিও দৈ দিব নিবিচাৰিলে আপোনালোকে ক্ৰীম দিলেও হ'ব ঘৰত খোৱাৰ বাবে। এনেদৰে আপোনালোকে বনাই চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন ৰেচিপিৰ বাবে।